আপুনি জানেনে আত্মসহায়ক গোটত কেইখন বহি ৰাখিব লাগে? যদি আপুনি আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেন্তে এইখিনি কথা আপোনালোকে জানিব লাগিব যে আত্মসহায়ক গোটত কেইখন বহি ৰাখিব লাগে। হাই, মই ৰত্ন দত্ত, SSG মটিভেশ্যনেল ট্ৰেইনাৰ। গোটৰ সকলো তথ্য জানিবলৈ আপুনি মোৰ পেজটো ফ'ল' কৰি ৰাখিব আৰু লাইক শ্বেয়াৰ কৰিব। যিহেতু গোট এটাৰ লগত জড়িত হোৱাৰ লগে লগে মহিলাগৰাকী কি হ'ল, আমাৰ গভৰ্ণমেণ্টৰ লগত জড়িত হৈ গ'ল। গতিকে গভৰ্ণমেণ্টৰ লগত যেতিয়া জড়িত হৈ গ'ল তেন্তে তেওঁ কিছুমান কথা জানিব লাগিব। তেওঁ কি জানিব লাগিব যে আত্মসহায়ক গোটৰ কেইখন বহি ৰাখিব লাগে, কি বহি ৰাখিব লাগে, সেই বহিকেইখন কেনেকৈ লিখিব লাগে, আত্মসহায়ক গোটৰ পঞ্চসূত্ৰ কি, CLF কি, VO কি, ঋণ কেনেকৈ ল'ব লাগে, ঋণৰ ইণ্টাৰেষ্ট কিমান ল'ব লাগে, প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ কাম কি, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কি দায়িত্ব পালন কৰিব লাগে, সেই গোটেইখিনি কথা আমাৰ সকলো সদস্যই জানিব লাগিব। গতিকে এইখিনি যদি আপুনি জানে তেন্তে আপুনি গোটৰ থ্ৰু দি আপোনাৰ নিজৰ এটা ডেভেলপমেণ্ট কৰিব পাৰিব। আৰু এইখিনি কথা মোৰ গোটেইটো ভিডিঅ' বনোৱা আছে, আপোনালোকে চালে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। সেইখিনি চালে আপোনালোকে গম পাব যে গোটৰ কি বস্তু আপোনালোকে ভালকৈ তথ্য জানিব লাগে। গতিকে আজি আমি আলোচনা কৰিম যে আমাৰ গোটৰ কেইখন বহি ৰাখিব লাগে। যেহেতু গোটটো চলোৱাৰ ক্ষেত্ৰত আমাৰ প্ৰথমেই হৈছে আমাৰ কি হ'ল, আমাৰ সাপ্তাহিক সভা। সাপ্তাহিক সভাত আমি কি কৰিব লাগে, আমি টকা জমা কৰিব লাগে, হয় নহয়? তাৰপৰা ঋণ ল'ব লাগে, ঋণৰ বহি থাকিব লাগিব। গতিকে কি বহি ৰাখিব লাগিব এতিয়া মই আলোচনা কৰিম। প্ৰথম হৈছে আমাৰ উপস্থিতি পঞ্জীয়ন বহি। উপস্থিতি পঞ্জীয়ন বহিটো কি হৈছে, যেতিয়া আপুনি গোটত আহে তেতিয়া আপোনালোকে গোটৰ এটা ৰেজিষ্ট্ৰেশ্যন হয় যে কোন আহিছে, আজি উপস্থিত কোন আছে। যেনেকৈ আমি স্কুলত গ'লে আগতে প্ৰেজেণ্ট উপস্থিত বুলি মাতোঁ, তেতিয়া এই গোটতো আমাৰ কোন সদস্য আহিছে সেই উপস্থিতি বহিটো আমাৰ লাগিব। নেক্সট হৈছে আমাৰ কাৰ্য বিৱৰণী বহি। কাৰ্য বিৱৰণী বহিটো কি হৈছে, য'ত আপোনালোকৰ সেই সাপ্তাহিক সভাত কি আপোনালোকে আলোচনা কৰিছে তাত লিখিব লাগিব। নেক্সট হৈছে সঞ্চয় বহি। যেহেতু আপুনি গোটত আহিছে কিহৰ কাৰণে, টকা জমা কৰিবৰ কাৰণে। গতিকে কিমান টকা জমা কৰিলে, কিমান টকা চবে দিলে, সেইখিনি আমাৰ সঞ্চয় বহীত লিখা থাকিব। নেক্সট হৈছে আমাৰ কেছ বুক। কেছ বুক আমি নগদ বহি বুলি ক'ব পাৰোঁ। নগদ বহিটো হৈছে আপোনাৰ য'ত আমি কিমান টকা আমাৰ এই মাহত এক্সপেণ্ডিচাৰ হৈছে, খৰচ হৈছে, কিমান টকা আমাৰ জমা হৈছে, কিমান টকা আমি ঋণ দিছোঁ, গোটেইখিনি আমাৰ সেই কেছ বুকত বা নগদ বুকত লিখা থাকিব। নেক্সট হৈছে আমাৰ সাধাৰণ বহি। সাধাৰণ বহিটো আমাক খতিয়ান বহি বুলি কোৱা হয় বা লেজাৰ বুক বুলিও কোৱা হয়। তাত কি হৈছে, যিহেতু আমি কেছ বুকত আমি গোটেইখিনি ডিটেইলছ ৰাখোঁ যে কিমান টকা আমাৰ আহিছে এইটো মাহত, কিমান টকা খৰচ হৈছে, কিমান টকা ঋণ দিছে। কিন্তু সাধাৰণ বহিত আমি কি লিখিব লাগিব যে কিমান টকা ক'ৰ পৰা আহিছে, কাক আমি ঋণ দিছোঁ, কিমান টকা ঋণ দিছোঁ, ক'ত আমি খৰচ কৰিছোঁ, তাত গোটেইখিনি বিৱৰণ এই সাধাৰণ বহিত লিখা থাকে। এই পেজটোৰ নাম্বাৰটো আমাৰ কেছ বুকৰ লগত লিংক থাকে। তাৰপিছত আছে আপোনাৰ, যিহেতু আপোনালোকে খৰচ কৰিলে কি হয়, আপোনালোকে যদি গোটৰ পৰা টকা খৰচ কৰে সেই খৰচটো আপোনালোকৰ এটা শ্লিপ দিয়ে। সেই শ্লিপটো আপুনি তাত ৰাখি থ'ব লাগিব। সেই শ্লিপৰ নাম্বাৰটো আপুনি তাত থ'ব লাগিব। তেতিয়া গম পাব যে কোনটো শ্লিপৰ আণ্ডাৰত কিমান টকা আপোনালোকে খৰচ কৰিছে। গোটেইখিনি বিৱৰণ তাত সাধাৰণ বহিটোত লিখা থাকে। নেক্সট হৈছে আমাৰ পাছবুক, বেংকৰ পাছবুক আৰু চেকবুক। যেহেতু আমি গোট খোলাৰ লগে লগে আমাৰ বেংকৰ এটা বহি খুলিব লাগিব। সেই বহি খোলাৰ লগে লগে আমাৰ কি হৈছে, আমাৰ যি মাহত কালেকশ্যন হয়, সপ্তাহত যদি আমি টকা জমা কৰোঁ সেই টকাটো আমি মাহত গৈ পেলাই বেংকত জমা কৰোঁ। গতিকে এইটো আমাৰ কেছ বুকৰ লগত লিংক থাকিব। কেছ বুকত আমি এইটো বস্তু উঠাব লাগিব যে আমি মাহত কিমান টকা জমা কৰিছোঁ। সেইকাৰণে গোটৰ পাছবুকটো আমাৰ ইম্পৰ্টেণ্ট, বেংকৰ বহিটো থাকিবই লাগিব। নেক্সট আমাৰ হৈছে খৰচ আৰু জমাৰ ৰচিদ। কিমান টকা আপুনি জমা কৰিছে সেইখিনি আপুনি দিব লাগিব। সদস্যসকলে আপোনাক টকা দিয়ে, সেই সদস্যখিনিক আপোনালোকে ৰচিদটো দিব লাগিব। কিমান টকা খৰচ হৈছে সেই খৰচৰ ৰচিদটো আপোনালোকে গোটত ৰাখিব লাগিব। নেক্সট হৈছে আমাৰ, যিহেতু মহিলাগৰাকীয়ে টকা জমা কৰে, উঠাই লয়, কেতিয়াবা ঋণ লয়, সেইকাৰণে ঋণৰ বহিটো আমাৰ থাকিব লাগিব। ঋণৰ বহিত কি হৈছে, কি লিখিব লাগিব যে কোনে কিমান দিনৰ কাৰণে কিমান টকা ইণ্টাৰেষ্টত কিমান টকা লোন লৈছে, কেতিয়া ঘূৰাই দিব, কিমান কিস্তিত ঘূৰাই দিব, কিমান সুদ দিব, কিমান মূল দিব, প্ৰতি সপ্তাহত দিব নে মাহে দিব, কিমান দিনৰ কাৰণে লৈছে, সেই গোটেইটো আমাৰ ঋণৰ বহিত লিখা থাকিব। গতিকে এই
গোটেইকেইটা বহি আমাৰ কি হ'ব খুব ইম্পৰ্টেণ্ট গোটৰ কাৰণে গতিকে অকল প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে যে এই বহিখিনি লিখিব লাগিব বা তেওঁলোকে জানিব লাগিব তেনেকুৱা কোনো কথা নহয় এইটো আমাৰ গোটৰ 10 গৰাকী সদস্যই এই গোটটোক ইম্পৰ্টেণ্ট ভাবি এই গোটেইখিনি বস্তু শিকিব লাগিব কাৰণ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আমাক কোৱা হৈছে যে প্ৰতি বছৰে বছৰে চেঞ্জ কৰিব লাগে কিহৰ কাৰণে কৈছে যে প্ৰেছিডেণ্ট ছেক্ৰেটাৰী যদি বছৰে বছৰে চেঞ্জ হয় তেন্তে এই 10 গৰাকী মহিলাৰ মাজত ৰটেশ্যনটো হ'ব গতিকে 10 গৰাকী মহিলাই গোটেইখিনি কথা গম পাব যে বহি কেনেকৈ লিখে বেংকত কেনেকৈ যাব লাগে বেংকৰ লগত কেনেকৈ কানেকশ্যন কৰিব লাগে মিটিঙত কেনেকৈ যাব লাগে প্ৰতিগৰাকী সদস্যই এই গোটেইখিনি কথা জানিব পাৰিব সেইকাৰণে আমাৰ প্ৰতি বছৰে প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰীক চেঞ্জ কৰিবলৈ কোৱা হৈছে গতিকে এইখিনি বস্তু আপোনালোকে মানিবই লাগিব আপোনালোকে যে গোটটো খুলিছে অকল টকা জমা কৰিবৰ কাৰণে খুলিছেনে না আপোনালোকে নিজেও এটা ডেভেলপমেণ্ট কৰিব এতিয়া চাওকচোন আপুনি যেতিয়া গোটত জইন কৰিছে তাৰ আগৰ আপোনাৰ লাইফটো আৰু এতিয়া লাইফটো আগতে আপুনি কি কৰিছিলে অকল ঘৰতে আছিলে ঘৰতে ৰন্ধা বঢ়া কাম কৰিছিলে সব ঘৰ কামখিনি কৰি আছিলে কিন্তু যেতিয়া আপুনি গোটটো খুলিছে আপুনি ঘৰৰ পৰা অলপ ওলাব পাৰিছে 10 গৰাকী মহিলাৰ লগত মিলিব পাৰিছে সভাত গৈছে মিটিঙত গৈছে আপুনি মানুহৰ লগত চিনাকি হৈছে আপোনাৰ নামটো আগতে কোনে জানিছিলে অকল আপোনাৰ ঘৰৰ মানুহে জানিছিলে কিন্তু এতিয়া আপোনাৰ ঘৰৰ নামটো আমাৰ চৰকাৰী বহিত লিখা আছে তাত চৰকাৰী বহিত আপোনালোকে গম পাব যে কোন গোটত কিমান মহিলা আছে কাৰ কাৰ কি নাম ইয়াৰ উপৰি আপুনি টকাটো জমা কৰিব পাৰিছে চাওক যেতিয়া আপুনি এটা ইনকামৰ ৰাস্তা ওলাব তেতিয়া কি হ'ব যেতিয়া আপুনি মিটিঙত আহিব বা সভাত আহিব যোৱাৰ সময়ত যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা বস্তু লৈ যায় খোৱা বস্তু বা ঘৰৰ কাৰণে কিবা এটা বস্তু লৈ যায় তেন্তে চাবচোন আপোনাৰ ইম্পৰ্টেঞ্চটো কিমান বাঢ়িব বা আপোনাৰ মনটো ভাল লাগিব যে আপুনি ঘৰৰ কাৰণে কিবা এটা লৈ যাব পাৰিছে নিজে কিবা এটা ৰোজগাৰ কৰিছে গতিকে গোটৰ উদ্দেশ্য এইটোৱেই আছিলে মই আগৰ মোৰ ভিডিঅ'টোত মই কৈছোঁ গোটৰ উদ্দেশ্যটো কি গতিকে এইখিনি যদি আপুনি ফ'ল' কৰিব পাৰে অকল গোটত আহিলেও টকা জমা কৰিলোঁ গুচি গ'লোঁ তেনেকুৱা নহয় কিন্তু তেনেকৈ আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰিব গোটত আহি গোটৰ লগত আপুনি জড়িত হ'ব লাগিব গোটৰ সকলোখিনি কাম জানিব লাগিব গোটৰ পঞ্চসূত্ৰটো মানিব লাগিব তেতিয়া আপোনালোকে গোটটো ছাকচেছ কৰিব পাৰিব নিজেও ছাকচেছ হ'ব গতিকে এইখিনি বস্তু আপুনি ফ'ল' কৰিব গোটৰ সকলো তথ্য মই আপোনালোকক দি থাকিম গোটৰ যি আপডেট আছে আত্মসহায়ক গোটৰ নতুন নতুন যি আপডেট আহিব গোটেইখিনি বস্তু মই আপোনালোকক দি থাকিম গতিকে মোৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব এণ্ড লাইক এণ্ড শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড কমেণ্ট কৰিব ধন্যবাদ